ভাওনাৰ এই চাউণ্ড চলোৱা, এই লাইট চলোৱা ল'ৰাকেইজনক আপোনালোকে চিনি পায়নে? আজি আমুক ভাৱৰীয়া আহিব, আজি আমুক গায়ন বায়ন আহিব, আজি আমুকে নাৰদ গাব। আপোনালোকে উৎসাহ হৈ থাকে, তেওঁলোকক আপুনি চিনি পায়। কিন্তু এই চাউণ্ড চলোৱা ল'ৰাকেইজন নহ'লে সেই ভাৱৰীয়া, সেই বায়ন, সেই নাৰদজনে জানো ভালকৈ প্ৰদৰ্শন কৰিব পাৰিব? এখন জানো ভাওনা ভালকৈ ফুটি উঠিব? আৰু সকলোতকৈ আগত এওঁলোকে সেই নামঘৰত উপস্থিত হয়হি, কাৰণ তেওঁলোকৰ বহুতখিনি কাম থাকে, যেনে চাউণ্ড লগোৱা নামঘৰত লাইট ফিটিং কৰা, আৰু সকলোখিনি ফিটিং কৰি তেওঁলোক ৰখি থাকে যে ভাৱৰীয়াসকল আহিব, গায়ন বায়নসকল আহিব, ভাওনাভাগ সোনকালে আৰম্ভ কৰিব। কিন্তু কিছুমান জেগাত এনেকুৱা দেখা যায় যে তেওঁলোকক গৈ নুসুধেগৈ কোনেও যে ভাইটিসকল তোমালোক সোনকালে আহিলে কিবা এটা খাবা নেকি? তেনেকেই ৰাতিটো পাৰ কৰাই। কিছুমান জেগাত সোধে, চব জেগাৰ কথা কোৱা নাই ৰাইজ, ভুল নুবুজিব কিন্তু। আৰু ৰাতিটো তেনেকৈ টোপনিয়াই টোপনিয়াই তেওঁলোকে চাউণ্ড চলাই থাকে, কাৰণ তেওঁলোকৰ ডেইলি প্ৰায়ভাগ ভাওনা থাকেই সকলোৰে, চাউণ্ড চলোৱা মানুহখিনি নহবা লাইট চলোৱা মানুহখিনি। তাৰ পাছত ৰাতি ভাওনা আৰম্ভ হয়। ভাওনা শেষ হ'ল, সকলো ভাৱৰীয়া গৃহস্থই সেৱা সৎকাৰ কৰি ধুনীয়াকৈ ভাত পানী খুৱাই ঘৰলৈ পঠিয়ায়। আৰু সকলোতকৈ দেৰিকৈ এওঁলোকে আহে, কাৰণ তেওঁলোকৰ চাউণ্ড সামৰিব লাগে, লাইট সামৰিব লাগে। আৰু কেতিয়াবা এনেকুৱা জেগা দেখা যায় যে তেওঁলোকে ভাতো খাবলৈ নাপায়, তেওঁলোকক কহি যে ভাইটিহঁত ভাত শেষ হ'ল, বেয়া চেয়া নাপাবা, নহবা অকণ দেৰি ৰখি দিয়ে, আমি ভাত বনাব লাগিব। আপোনালোকে ভাবিছে চাগে মই কি ক'বলৈ গৈ আছোঁ ৰাইজ? মই এটাই কৈছোঁ ৰাইজ, তেওঁলোক যদি কেতিয়াবা আপোনালোকৰ নামঘৰলৈ সোনকালে আহে, তেওঁলোকক সুধিব যে ভাইটিহঁত সোনকালে আহিলে ভোক লাগিছে নেকি, কিবা এটা খাবা। যদি মোৰ কথাটো শুদ্ধ বুলি ভাবে, ভিডিঅ'টো শ্বেয়াৰ এটা কৰিব।